ক'বলৈ সহজ কিন্তু কৰিবলৈ টান। মই ভাঙি গ'লোঁ। সেই মেছেজেছবিলাক, সেই ফোন কলছবিলাক, সেই ৰাতি দেৰিলৈকে কথা পতাৰ অভ্যাসবিলাক, সেই সৰু ডাঙৰ ধেমালিবিলাক, অভিমানবিলাক, সেই মেমৰিজবিলাক পাহৰাটো সহজ নহয়। আজি 2 বছৰ, 5 বছৰ, 10 বছৰ একেলগে আহি হঠাতে এৰি যোৱাৰ পিছত সেই আটাইবোৰ এক মুহূৰ্তত পাহৰি যোৱাটো সহজ নহয়। নহয় সহজ। কিন্তু তুমি কোৱা তোমাৰ ওচৰত ছেকেণ্ড অপশ্যন কি আছে? আমাৰ দুখৰ কাৰণবিলাকেই হৈছে মেমৰিজ আৰু এক্সপেক্টেশ্যন, যাৰ কোনো ৰিয়েলিটি নাই, যাৰ কোনো সত্যতা নাই। মেমৰিজ আৰু এক্সপেক্টেশ্যনছে মানুহক কাকো সুখ দিব পৰা নাই, আজিলৈকে দুখেই দি আছে। তুমি আজি আইনাৰ সন্মুখত ৰখি চোৱা, যাক দেখা সেইটো ৰিয়েলিটি। সেইকাৰণে ৰিয়েলিটিক আঁকোৱালি নিজকে ইমান ভাল পোৱা যাতে মেমৰিজ আৰু এক্সপেক্টেশ্যনছ তোমাৰো সুখৰ হেঙাৰ হ'ব নোৱাৰে। আৰু আইনাত দেখা মানুহজনক তুমি হাঁহি হাঁহি ক'ব পাৰা, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ এই হাঁহিটো মই কেতিয়াও আঁতৰিবলৈ নিদিওঁ। কোনোবা তোমাৰ লগত থাকক বা নাথাকক, মই তোমাৰ লগত আজীৱন থাকিম। কোনোবাই তোমাক ভাল পাওক বা নাপাওক, মই তোমাক আজীৱন ভাল পাই থাকিম।